আজি মই পেৰা বনাইছোঁ। লকডাউন কাৰণে বাহিৰত যাব পৰা নাই, যিহেতু অকণমান গুৰুবাৰ ভগৱানক কিবা এটা দিওঁ বুলি ভাবি পেৰাকে বনাব ল'লোঁ। এই আধা লিটাৰ গাখীৰ মই গৰম কৰি উতলাই ইমানখিনি কৰিলোঁ। তাৰপিছতে ইয়াতে অলপমান গৰু ঘি দি দিলোঁ। গৰু ঘি দি তাৰপিছত অলপমান গুড় দিলোঁ। গুড়েদি বনাওঁ বুলি ভাবিলোঁ, অলপ গুড় দিলোঁ। কণ্টিনিউ লৰাই থাকিব লাগে যাতে লাগি নাযায়, সেইকাৰণে মই নন ষ্টপ লৰাই আছোঁ। লাহে লাহে এইখিনি কমি আহিছে। এতিয়া বাচন এটাত উলিয়াই লওঁ। দৰে পেৰাকেইটা ৰেডি কৰিলোঁ। আধা লিটাৰ গাখীৰৰ পেকেটত মই 8টা বনাব পাৰিলোঁ। আপোনালোকেও বনাই চাবচোন বাৰু।